আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিব ওলাইছোঁ সেকশন 498A আমি হয়তো সচৰাচৰ এই সেকশনটোৰ বিষয়ে প্ৰায় মানুহৰ মুখত শুনি আছোঁ বৰ্তমান সেকশন 498A IPC আমি সেকশন 85 অফ BNS 2023 হিচাপেও জনা যায় সেকশন 498 বৰ্তমান সেকশন 85 BNS এটা খুবেই চৰ্চিত সেকশন সচৰাচৰ সাধাৰণ মানুহৰ মুখতো এই সেকশনটোৰ বিষয়ে আমি শুনি থাকিবলৈ পাওঁ বহুতে হয়তো সেকশনটোৰ বিষয়ে শুনিছে কিন্তু তেওঁলোকে এই সেকশনটোৰ বিষয়ে সবিশেষ নাজানে আজি আমি এই ভিডিঅ'টোত সেকশন 498A আৰু বৰ্তমানৰ 85 BNSৰ বিষয়ে সবিশেষ বিতংভাৱে আলোচনা কৰিম সেকশন 498A অফ IPC বৰ্তমান 85 অফ BNSৰ ধাৰাটো সংযোজিত কৰা হৈছিল এগৰাকী বিবাহিত মহিলাক তেওঁৰ স্বামী বা তেওঁৰ স্বামীৰ পৰিয়ালৰ লোকসকলে শাৰীৰিক বা মানসিকভাৱে অত্যাচাৰ যদি কৰে তেতিয়াহ'লে মহিলাগৰাকীয়ে পুলিচৰ কাষ চাপিব পাৰে আৰু সেই উদ্দেশ্য আগত ৰাখি সেকশন 498A আৰু বৰ্তমানৰ 85 BNS সংযোজিত কৰা হৈছে সাধাৰণতে যেতিয়া স্বামী স্ত্ৰীৰ মাজত সৰু সুৰা কথাতে কাজিয়া হয় কেতিয়াবা স্ত্ৰীগৰাকীয়ে মহিলাগৰাকীয়ে স্বামীৰ ঘৰ ত্যাগ কৰে আৰু দেউতাকৰ ঘৰলৈ গুচি যায় আৰু যোৱাৰ সময়ত লোকেল থানাত এখন FIR বা এজাহাৰ দাখিল কৰি যায় যিখন এজাহাৰৰ ভিত্তিতে পুলিচে সেকশন 498A ধাৰাত ৰেজিষ্টাৰ কৰে আৰু বৰ্তমান 85 BNSত ৰেজিষ্টাৰ কৰা দেখা পোৱা যায় মহিলাগৰাকীয়ে নিজৰ স্বামীৰ ঘৰ ত্যাগ কৰাৰ পাছত মহিলাগৰাকীয়ে স্বামী বা তেওঁৰ পৰিয়ালৰ লোকসকলে মহিলাগৰাকীক মাৰপিট কৰি প্ৰাণে হত্যা কৰিব ওলাইছে বুলি এজাহাৰত লিখি থানাত দাখিল কৰা দেখা যায় 498A মহিলাগৰাকীক এই ক্ষেত্ৰত যথেষ্ট স্বাধীনতা দিছে যাৰ ফলত সঁচাকৈ বা মিছায়ে মহিলাগৰাকীয়ে স্বামী বা তেওঁৰ পৰিয়ালৰ ওপৰত কিছুমান মিছা গোচৰ দি হাৰাশাস্তি কৰা দেখা গৈছিল যাৰ ফলত বহু পৰিয়াল ধ্বংস হোৱাৰ পৰিলক্ষিত হৈছে সেকশন 498A বৰ্তমান 85 BNSত যেতিয়া এগৰাকী মহিলাই এজাহাৰ দাখিল কৰে তেতিয়া দেখা পোৱা যায় যে পুলিচে একপক্ষীয়ভাৱে তদন্ত কৰে আৰু এজাহাৰৰ বিষয়বস্তু ভালদৰে বিশ্লেষণ নকৰাকৈ মহিলাগৰাকীৰ স্বামী বা তেওঁৰ পৰিয়ালৰ লোকসকলক হাৰাশাস্তি কৰে সেকশন 498A ৰ বিষয়ে বহুবাৰ সুপ্ৰিম কোৰ্টে বহু ৰায় দিছিল পুলিচে সেকশন 498A বহুবাৰ মিছইউজ কৰে বা মহিলাসকলেও সেকশন 498A মিছইউজ কৰি স্বামী বা তেওঁৰ পৰিয়ালৰ লোকসকলক হাৰাশাস্তি কৰাৰ সন্দৰ্ভত সুপ্ৰিম কোৰ্টে বহু ৰায় প্ৰদান কৰিছে যদিও বৰ্তমান 2024 বৰ্ষত এটা নতুন জাজমেণ্ট প্ৰনাউন্স কৰিছে যাৰ ফলত পুলিচে এগৰাকী মহিলাৰ পৰা লিখিত FIR লাভ কৰাৰ পাছত সম্পূৰ্ণ আৰু সুচাৰুৰূপে তদন্ত নকৰালৈকে স্ত্ৰীগৰাকী বা মহিলাগৰাকীৰ স্বামী বা তেওঁৰ পৰিয়ালৰ লোকসকলক হাৰাশাস্তি কৰিব নোৱাৰিব পুলিচে মহিলাগৰাকীৰ পৰা এনে সন্দৰ্ভত এজাহাৰ লাভ কৰাৰ পাছত সুচাৰুৰূপে দুই পক্ষক তদন্ত কৰিব লাগিব মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিতে স্বামী বা তেওঁৰ পৰিয়ালৰ লোকসকলক এৰেষ্ট কৰিব নোৱাৰিব আৰু স্বামী বা তেওঁৰ পৰিয়ালৰ লোকসকলক পুলিচে কৰা তদন্তৰ সময়ত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব যশোদীপ বিষ্ণাৰয় ভাদুৰী ভাৰ্চেছ ষ্টেট অফ মহাৰাষ্ট্ৰ 21 অক্টোবৰ 2024 এই কেছটোত সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিয়াৰ সময়ত জাজমেণ্ট প্ৰনাউন্স কৰিছিলে এটা গুৰুত্বপূৰ্ণ জাজমেণ্ট আছিলে আৰু সেই গুৰুত্বপূৰ্ণ জাজমেণ্টটো কি হয় আমি চাওঁ আহক প্ৰথমে জানো আহক এই কেছটোৰ ফেক্টৰ ওপৰত ৰেণুকা নামৰ এগৰাকী মহিলা যি এগৰাকী অভিযুক্ত ৰাকেশ জগন কাৰাটেৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বিবাহৰ কিছুদিনৰ পাছৰে পৰা স্বামী বা তেওঁৰ পৰিয়ালৰ লোকসকলে ৰেণুকাক যথেষ্ট শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰিছিল আৰু ডাউৰি বিচাৰিছিলে যৌতুকৰ মালামাল বিচাৰিছিলে যাৰ ফলত এই অত্যাচাৰৰ বেছি হোৱাৰ ফলতেই কি হ'ল ৰেণুকাই আত্মহত্যাৰ দৰে পথ বাছি লৈছিল আৰু তেওঁৰ মৃত্যু হৈছিল তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ দেউতাকে লোকেল থানাত এখন এজাহাৰ দাখিল দিছিল মহিলাগৰাকীৰ স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকসকলৰ লগতে যশোদীপ বিষ্ণয় বাদুৰীৰ নামতো এই গোচৰ তৰিছিল যশোদীপ বিষ্ণয় বাদু আছিলে অভিযুক্ত ৰাকেশৰ ভগ্নীৰ স্বামী আছিলে আৰু যশোদীপে ফোন কৰিছিলে যেতিয়া ৰেণুকা চিকিৎসালয়ত ভৰ্তি হৈছিলে সেই কথা অৱগত কৰিবৰ বাবে ভিকটিম মহিলাগৰাকীৰ দেউতাকলৈ তেওঁ এটা ফোন কৰিছিলে যাৰ ফলতেই এই কেছটোত
তেওঁৰ নামটো সাঙুৰ খাই পৰিছিলে। মহিলাগৰাকীৰ পিতনীয়ে থানাত দাখিল কৰা এজাহাৰ পোৱাৰ পাছত পুলিচে এজাহাৰৰ ভিত্তিতেই ছেকশ্যন 498A স্বামী বা তেওঁৰ পৰিয়ালৰ লোকসকলে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল বুলি আৰু ছেকশ্যন 304B ডাউৰি ডেথ যৌতুকৰ মালামাল বিচাৰি মহিলাগৰাকীক প্ৰাণে হত্যা কৰিছে বুলি কেছটো ৰেজিষ্টাৰ কৰিছিল আৰু এজাহাৰৰ ভিত্তিতেই এজাহাৰত উল্লেখ কৰা আটাইকেইজন আসামীৰ লগতে যশোদীপকো এৰেষ্ট কৰিছিলে। পুলিচে আটাইকেইজন অপৰাধীক এৰেষ্ট কৰাৰ পাছত ইনভেষ্টিগেশ্যন সামৰি ছেকশ্যন 498A আৰু ছেকশ্যন 30Bত চাৰ্জশ্বিট তৈয়াৰ কৰি কেছটো ট্ৰায়েলৰ কাৰণে কোৰ্টলৈ পঠাই দিছিলে আৰু কোৰ্টত ট্ৰায়েল চলিছিলে। ট্ৰায়েল কোৰ্টত কেছটো চলাৰ সময়ত ট্ৰায়েল কোৰ্টে আটাইকেইজন আসামীৰ লগতে যশোদীপকো দোষী সাব্যস্ত কৰিলে আৰু দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিলে। যদিও ট্ৰায়েল কোৰ্টৰ ট্ৰায়েলত এইটো প্ৰমাণ নহ'ল যে মহিলাগৰাকীক যৌতুকজনিত কাৰণতে হত্যা কৰা হৈছিল। ট্ৰায়েল কোৰ্টে ক'লে যে মহিলাগৰাকীক যৌতুকজনিত কাৰণত হত্যা কৰা হোৱা নাই, কিন্তু আসামী কেইজনে মহিলাগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিছিল, যাৰ ফলত আসামী কেইজন ছেকশ্যন 498A দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰা হ'ল। যশোদীপে ট্ৰায়েল কোৰ্টৰ পৰা কনভিকশ্যনৰ অৰ্ডাৰটো পোৱাৰ পাছত হাইকোৰ্টত এপিল ফাইল কৰিলে, কিন্তু হাইকোৰ্টে ট্ৰায়েল কোৰ্টৰ অৰ্ডাৰটোকে বাহাল ৰাখি যশোদীপক এপিল পিটিশ্যনখন খাৰিজ কৰিলে। হাইকোৰ্টে এপিল পিটিশ্যন ডিছমিছ কৰাৰ বাবে যশোদীপে হাইকোৰ্টৰ অৰ্ডাৰটোক অসন্তুষ্ট হৈ সুপ্ৰিম কোৰ্টত এখন পিটিশ্যন দাখিল কৰিলে। সুপ্ৰিম কোৰ্টে গোটেই ঘটনাটো ভালদৰে চোৱাৰ পাছত ৰায় দিলে যিহেতুকে যশোদীপে ৰাকেশৰ ভনীয়েকক বিয়াৰ পাছৰে পৰা দূৰত থাকে আৰু ভিক্টিমৰ পিতৃয়ে এজাহাৰত দাখিল কৰা এলিগেশ্যনবোৰ এইজন আসামীৰ ক্ষেত্ৰত নাখাটিব, কিয়নো ভিক্টিমক ফিজিকেলি মেণ্টেলি টৰ্চাৰ কৰিবৰ বাবে তেওঁ এই ঘটনাস্থলীৰ পৰা বহু দূৰত থাকে। সেয়েহে যশোদীপে যিখন পিটিশ্যন ফাইল কৰিছিলে সেই পিটিশ্যনখন সুপ্ৰিম কোৰ্টে এলাউ কৰিলে আৰু গোটেই ঘটনাটো তদন্ত কৰি ডকুমেণ্টছৰ ভিত্তিতেই গোচৰটো এটা গুৰুত্বপূৰ্ণ ৰায় দিলে। যেতিয়া এনেধৰণৰ এজাহাৰ পুলিচে লাভ কৰে বা কৰিব, তেতিয়া পুলিচে ঘটনাটোৰ সবিশেষ তদন্ত কৰিব লাগিব। এজাহাৰকাৰী দিয়া এজাহাৰৰ ভিত্তিতেই আসামী কেইজনক এৰেষ্ট কৰিব নোৱাৰিব। ছেকশ্যন 498A মানুহক হাৰাশাস্তি কৰিবৰ বাবে বনোৱা হোৱা নাছিল। ছেকশ্যন 498A আছিলে আইনৰ সংযোজন কৰা হৈছিলে যদি স্বামী বা তেওঁৰ পৰিয়ালৰ লোকসকলে বিবাহিত মহিলাগৰাকীক অত্যাচাৰ কৰে, তেতিয়া সেয়া শাৰীৰিকেই হওক বা মানসিকেই হওক, ভিক্টিম মহিলাগৰাকীয়ে যাতে পুলিচৰ কাষ চাপিব পাৰে, যাতে মানুহে ইয়াক মিছ ইউজ নকৰে, আৰু এই ছেকশ্যনটো মানুহৰ মিছ ইউজৰ কাৰণে বনোৱা হোৱা নাছিলে। এই কেছটোত সুপ্ৰিম কোৰ্টে কৈছিল যে এনেধৰণৰ যৌতুক বা শাৰীৰিক মানসিক অত্যাচাৰ কৰাৰ কেছৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে জড়িত নোহোৱা কোনো লোকক দোষী সাব্যস্ত কৰাৰ আগতে প্ৰমাণসমূহৰ ওপৰত ভালদৰে পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে। সুপ্ৰিম কোৰ্টে ছেকশ্যন 498A ব্যাখ্যা কৰি কৈছিল যে সক্ৰিয়ভাৱে অংশগ্ৰহণ নকৰা ব্যক্তিৰ বিৰুদ্ধে দোষী সাব্যস্ত হোৱাৰ পৰা হাত সাৰিবলৈ ছেকশ্যন 498A সাৱধানে প্ৰয়োগ কৰিব লাগে। নিড অফ কেয়াৰফুল স্ক্ৰুটিনি অফ এভিডেন্স। সুপ্ৰিম কোৰ্টে কৈছিলে যে ঘটনাৰ লগত জড়িত সকলো প্ৰমাণ গুৰুত্ব সহকাৰে চালি জাৰি চোৱাৰ ক্ষেত্ৰত অতি গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজন আছে। এই গোটেই ঘটনাটো সুপ্ৰিম কোৰ্টে চালি জাৰি চোৱাৰ পাছত ছেকশ্যন 498A ক্ষেত্ৰত আগতে দিয়া সকলো জাজমেণ্ট আলোচনা কৰে আৰু কয়, যেতিয়া বিবাহিত মহিলা এগৰাকীয়ে তেওঁৰ পৰিয়ালৰ লোকক বা স্বামীৰ বা তেওঁৰ পৰিয়ালৰ লোকসকলৰ ওপৰত এখন FIR বা এজাহাৰ দিয়ে, তেতিয়া ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে ভালদৰে পৰীক্ষা কৰিব বা তদন্ত কৰাৰ পাছতহে কগনিচেঞ্চ ল'ব লাগে। ভালদৰে তদন্ত কৰি ৰহস্য ফাদিল কৰাৰ পাছতহে আসামীৰ ওপৰত কগনিচেঞ্চ ল'ব পাৰে। ভুৱা গোচৰ বা এজাহাৰৰ ওপৰত উচিত তদন্ত হ'ব লাগে। ছেকশ্যন 498A মিছা গোচৰত বহু অভিযুক্তই শাস্তি লাভ কৰিছে। সেয়েহে ছেকশ্যন 498A বৰ্তমান ছেকশ্যন 85 অফ BNSত এখন এজাহাৰ দাখিল কৰাৰ পাছত গোচৰৰ উচিত তদন্ত কৰি সত্য উদ্ঘাটন কৰিব লাগে। বৰ্তমান সময়ত ছেকশ্যন 85 BNSক ভয় কৰিবলগীয়া কাৰণ এই কাৰণে নাই, যদি আপুনি আপোনাৰ পত্নীক কোনো ধৰণৰ শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা নাই, তেওঁ যদি মিছাই আপোনাৰ লগত সৰু কথা এটাতে কাজিয়া লাগি ঘৰলৈ গুচি গৈছে আৰু গৈ আপোনাৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছে যে আপুনি তেওঁক শাৰীৰিক বা মানসিকভাৱে অত্যাচাৰ কৰি ঘৰৰ পৰা খেদি পঠাইছে, তেতিয়াহ'লে পুলিচে সেই এজাহাৰৰ ভিত্তিত আপোনাক এৰেষ্ট কৰিব নোৱাৰে। যদিহে আপুনি আপোনাৰ পত্নীক কোনো ধৰণৰ শাৰীৰিক বা মানসিকভাৱে অত্যাচাৰ কৰা নাই, তেতিয়াহ'লে ছেকশ্যন 85 BNSক আপুনি ভয় কৰিব লগা কোনো কাৰণ নাই।
আপোনাৰ পত্নীয়ে যদি আপোনাৰ ওপৰত মিছা অভিযোগ আনিছে তেতিয়াহ'লে সেই এজাহাৰখন তদন্তৰ সময়তেই বাতিল হ'ব বা খাৰিজ হ'ব। বৰ্তমান সময়ত দেখা যায় যে ছেকশ্যন 498A বা বৰ্তমানৰ BNS 85 এই ছেকশ্যনটো মহিলাসকলে মিছ ইউজ কৰে। সৰু সৰু কথাতে কাজিয়া লাগি হাজবেণ্ড ৱাইফৰ মাজত হোৱা সৰু সৰু কথাকে কাজিয়া লাগি গৈ পেলাই থানা পাইগৈ, পুলিচ ষ্টেচন পাইগৈ আৰু থানাত গৈ এখন এজাহাৰ দাখিল কৰে আৰু মিছা কিছুমান গোচৰ দৰে যে তেওঁ পৰিয়ালৰ লোকসকলে, স্বামী পৰিয়ালৰ লোকসকলে শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰিছে, মাৰপিট কৰিছে আৰু ঘৰৰ পৰা খেদি পঠাইছে। সেয়েহে সুপ্ৰিম কোৰ্টে এই বিষয়টো ভালদৰে চালি জাৰি চাই এই কেছটোতেই পুলিচক ভালদৰে তদন্ত কৰিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে। আপুনি যদি আপোনাৰ পত্নীক কোনো ধৰণৰ মাৰপিট কৰা নাই আৰু পত্নীয়ে মিছা গোচৰ তৰিছে তেন্তে ভয় খাব লগা একো কাৰণ নাই। আপুনি নিঃসন্দেহে সেইখন এজাহাৰৰ পৰা আপুনি এৰেষ্ট নহয়। ভিডিঅ' যদি ভাল লাগিছে শ্বেয়াৰ কৰিব পাৰে। ধন্যবাদ।